দিনটোতো অফিসত কাম কামেই গধূলি সময়ত ঘৰলৈ অহা পিছতো কাম কৰিব লগা হয়। মাথা গৰম হৈ গৈছে দেই। মেইলকেইটা নপঠালে নহয়, বছে মানে মোক গৰম কৰি দিছে। নিজৰ ৰিপৰ্টে বছৰ ৰিপৰ্টে ময়ে পঠিয়াব লাগিব। মাথা গৰম কৰি দিছে দেই। হ'ল দে, এতিয়া অকণমান ৰেষ্ট লওঁ আৰু দেই। বৰ অশান্তি পাইছো মই। ভাগৰি চিগৰি একদম অৱস্থা বেয়া হৈ গৈছে। বা বেটি লেভেল চা, চকু মেলি পিনে নাচায়। গাখীৰ খাবি আহ। টামি আহ। টমি কলৈ গ'ল বা? গ'ল টমি। তহঁত দুটা কাজিয়া নালাগিবি দেই। কুচি আৰু টমি, তহঁত দুটা কাজিয়া নালাগিবি। মই তহঁতৰ ফেভৰেট বিস্কুট আনিব যাম ৰ। টমি তই যোনটো বিস্কুট খাই ভাল পাওঁ সেই বিস্কুটটো মই আনিব যাম ৰ। चल मेरे हाथी ओ मेरे साथी चल ले चल घटारा खींच के चल यार धक्का मार ओ बंदे मोटर कार चल यार धक्का मार। আহক দাদা আহক। বৰ ধুনীয়া দোকান খুলিছা দেই। থেংক ইউ। বাৰু তোমাৰ লগত সেই কুকুৰৰ বিস্কুট আছেনে? এই হাৰ্ডি নিচিনা দেখাত যে, সেইটো আছেনে? আছে দাদা আছে। মোক এটা পেকেট দিয়াচোন। নহয় এটা নহয়, তুমি 3টামান পেকেট দিয়া। বাৰে কি আহি থাকিম। আপোনাৰ কুকুৰ আছে নেকি? নাথাকিলেনো মই কুকুৰৰ বিস্কুট ল'ব আহিম নেকি কোৱাচোন? ক'ত আছে কুকুৰটো? ঘৰত আছে আকৌ। চৰি দাদা, আপুনি যেতিয়ালৈকে কুকুৰটো নেদেখায় আমি আপোনাক কুকুৰৰ বিস্কুট দিব নোৱাৰিম। আৰে এইটো আকৌ কি কথা? কুকুৰ নেদেখিলে কুকুৰৰ বিস্কুট দিব নোৱাৰিবা? মই কি কুকুৰৰ বিস্কুট লৈ পিনে খাম নেকি? সেইবিলাক আমি নাজানো দাদা। কুকুৰৰ বিস্কুট মানুহৰ বিস্কুটতছে বেছি দামী হয়। তাতে কি হ'ল? মই কুকুৰৰ বিস্কুট খাব নাজানো নহয়। চৰি দাদা, বেয়া নাপাব, দিব নোৱাৰিম। কি ফাল্টু মানুহ হে। ভাইটি এই মেকুৰী চেম্পু আছে নেকি? আছে দাদা। মোক 10টামান পেকেট দিয়াচোন। আপোনাৰ মেকুৰীটো ক'ত আছে দাদা? ঘৰত আছে। মই আপোনাক আগতে কৈছিলো দাদা, যেতিয়ালৈকে আমি আপোনাৰ পোহনীয়া জন্তুটো নেদেখিম তেতিয়ালৈকে আমি সেই জন্তুটোৰ বস্তুবিলাক আপোনাক দিব নোৱাৰিম। কিন্তু কিয়? চাওক দাদা, এইটো আমাৰ হোলচেল মাৰ্কেট হয়। ইয়াৰ পৰা বহুত মানুহে পোহনীয়া জন্তুৰ কাৰণে বস্তুবিলাক লৈ ৰিটেল মাৰ্কেটত বিক্ৰী কৰি দিয়ে। আল্টিমেটলি যোনবিলাক মানুহৰ নিজৰ পোহনীয়া জন্তু থাকে সেহেঁতিয়ে নেপায়গে, কিন্তু ৰিটেল মাৰ্কেটত মানুহবিলাকে বস্তুবিলাক বিক্ৰী কৰি থাকে। সেইটো কাৰণে আমাৰ ষ্ট্ৰিক্ট অৰ্ডাৰ আছে কি যেতিয়ালৈকে জন্তুটো আনি পিনে আমাক নেদেখাব তেতিয়ালৈকে আমি জন্তুৰ একো বস্তু বিক্ৰী নকৰোঁ। চোৱা ভাইটি, মই নেক্সট টাইমৰ পৰা গোটেই জন্তুবিলাক লৈ আহিম। মই মানে আজি অফিচৰ পৰা বাহিৰে আহিলোতো, মই আনিবলৈ পাহৰি গলো। প্লিজ দিয়া না। নাই দাদা, ক্ষমা কৰিব, মই দিব নোৱাৰিম। লেভেলটো বহুত বেছি বাঢ়ি গৈছে। ইয়াক এদিন ভাল শিক্ষা দিব লাগিব ৰ। হেল্ল' ভাইটি, ভালনে তোমাৰ? আহক দাদা আহক, কি দিম আপোনাক? আজি তোমাৰ কাৰণে পুৰা প্ৰুফ লৈ আহিছো মই। তুমি এটা কাম কৰাচোন, তোমাৰ হাতটো এই পলিথিনৰ ভিতৰত সোমোৱাই দিয়াচোন। নহয় দাদা, কিবা গৰম নৰম খুব কোমল মানে এনেকে চুওতে অকমান ঢিলা নিচিনা লাগিছে। কি হয়নো দাদা? ধৰিব পৰা নাই নেকি? গেছ কৰাচোন। কিবা গৰম নিচিনা লাগিছে, মানে চুলে কিবা পিছলি যোৱা নিচিনা লাগিছে। কি হয়নো দাদা কওকচোন? তোমাক চব বস্তুতে প্ৰুফ লাগে যে ভাইটি, সেইটো কাৰণে মই লগত প্ৰুফ লৈ আনিছো। মোৰ কুকুৰটোৱে এই মাত্ৰ হাগিছিল, ডাইৰেক্ট গৰমে উঠাই লৈ আনিছো তোমাক দেখাবলৈ কাৰণে। তাৰ পকৰটো ধুৱাবলৈ কাৰণে হোৱাইট পেপাৰ লাগে। দিয়াচোন কেইটামান হোৱাইট পেপাৰ।